এয়া আজি আমাৰ হাইটেক চিটি হায়দৰাবাদৰ পৰা সুদূৰ অসমলৈ আমাৰ ঘৰখনলৈ গুৱাহাটীৰ এয়া আমাৰ আজি উভতনি যাত্ৰা। এয়া আমি কেবেৰি ষ্টাৰ্ট কৰিছোঁ আজি যাত্ৰাটো। আমি এতিয়া ৰেলৱে ষ্টেচনলৈ গৈ আছোঁ। এয়া আহি আমি উৰিষ্যাৰ ভুৱনেশ্বৰত এয়া স্পেচিয়েল চাহ এইটো 2 কাপত স্পেচিয়েল চাহ খাই আছোঁ। আহি আমি ভুৱনেশ্বৰ পাইছোঁহি আৰু উৰিষ্যাৰ। কাইলৈ পাব লাগে আৰু খাই আমি গৈ আছোঁ। কেনেকুৱা লাগিছে চাহ কাপ? টেষ্ট চাহ। এইজনী হ'ল গুণগুণ। ট্ৰেইনত মোৰ বহুত দস্তি হৈ আহিছে গোটেই ট্ৰেইনখনত। এই টিকলি গুণগুণ গুণগুণ হাই গ'ল হাই গ'ল হাই গ'ল বাৰু হাই। এই আহি থাকোঁতে এয়া টিকলিক পাই গ'লোঁ। এইজনী মোৰ লগে এৰা নাই, গোটেই ৰাস্তাটো মোৰ লগতে লাগি আহিছে। এইজনী গুণগুণ না। জালমুড়ি আমি লৈ আছোঁ। ঠিক আছে জালমুড়ি এটা আহিলে হৈ যাব। আমি জালমুড়ি দেখাই দিম। জালমুড়ি খাইছোঁ। এইটোক আমি এতিয়া বেংগল সোমালোঁ। বেংগলৰ জালমুড়ি পাবলৈ হৈছে দেই। আমি আহি ইমান লেট মাৰি পানী বটল পানী পানী আমি আমি গুৱাহাটী ৰেলৱে ষ্টেচন পাই গ'লোঁ ইমান দিনৰ মূৰত। এতিয়া আমি কেব বুক কৰিছোঁ, কেবলৈ ৰৈ আছোঁ আৰু কেবখন আহিলে যাব পাৰোঁ। কোনোমতে আহি পাইছোঁ আৰু এয়া আহি ঘৰ পালোঁ। সুদূৰ হায়দৰাবাদৰ পৰা নিজৰ চহৰখনলৈ, নিজৰ ঘৰখনলৈ, গুৱাহাটীলৈ আহি ল'ৰা ৰখি আছে। ল'ৰা আৰু টুকক মোমায়েকৰ ঘৰখনৰ ওপৰত এৰি আমি দুয়োটা বুঢ়া বুঢ়ী এই টুৰটো মাৰি আহিলোঁ হায়দৰাবাদৰ পৰা। লগত লৈ আহিলোঁ এটা সুন্দৰ খবৰ, মোৰ স্বাস্থ্যৰ উন্নতিৰ। গতিকে আজি আমাৰ এই বুঢ়া আৰু বুঢ়ী টুৰটো কেনেকুৱা পালে আপোনালোকে আমাক জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। অ'কে।